প্ৰতিবাদত উত্তাল হৈ পৰে আজি শিৱসাগৰৰ ৰাজপথ। আছু কংগ্ৰেছ আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভিন্ন ভিন্ন ঠাইত মূল্যবৃদ্ধি আৰু বান গৰাখহনীয়াৰ প্ৰতিবাদত আজি এইদৰে প্ৰতিবাদ সাব্যস্ত কৰা দেখা গ'ল। পেট্ৰল ডিজেলকে ধৰি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ দাবীত আজি শিৱসাগৰত কংগ্ৰেছ দলে শিৱসাগৰৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। শিৱসাগৰ জিলা কংগ্ৰেছ, শিৱসাগৰ নগৰ কংগ্ৰেছ আৰু শিৱসাগৰ ব্লক কংগ্ৰেছৰ বহু নেতা কৰ্মীয়ে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। অতি দুখেৰে জনাইছোঁ, এই কৰোনা ভাইৰাছৰ এই ভয়াৱহ সংক্ৰমণৰ সময়ত আমি আজি শিৱসাগৰ জিলা কংগ্ৰেছ, শিৱসাগৰ নগৰ ব্লক কংগ্ৰেছ আৰু শিৱসাগৰ ব্লক কংগ্ৰেছে ইয়াত আজি উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত শিৱসাগৰত আমি ধৰ্ণা কাৰ্যসূচীত বহিব লগা হৈছে। ইয়াত সংক্ৰমণৰ ভয় আছে, মৃত্যুৰ ভয় আমাৰো আছে, চবৰে আছে, কিন্তু আমি আজি কিয় আহিব লগা হৈছে? আমি কিয় ইয়ালৈ ওলাই আহিব লগা হৈছে? আমি এটা কাৰণে আহিছোঁ যে জনসাধাৰণে আজি যি এই ভয়ংকৰ যি মূল্যবৃদ্ধি ঘটিছে, সমগ্ৰ অসমজুৰি ভয়ংকৰ যি মূল্যবৃদ্ধি ঘটিছে, এই মূল্যবৃদ্ধিত আজি জনসাধাৰণে দিক বিদিক হেৰুৱাই পেলাইছে। ৰাইজৰ অৱস্থা নাইকিয়া হৈছে, পানীত খাঁ নচৰা অৱস্থা হৈছে। গতিকে আমি ৰাইজৰ স্বাৰ্থত আমি ওলাই আহিছোঁ। আমি নিজৰ জীৱনক তুষ্ট কৰি পেলাই আমি আজি ৰাইজৰ স্বাৰ্থত আমি আজি ইয়াত ধৰ্ণা কাৰ্যসূচীত বহিব লগা হৈছে। আনহাতে নগৰৰ ষ্টেচন চাৰিআলিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। বিজেপি গো বেক, অসম চৰকাৰ হাই হাই, সৰ্বানন্দ সোণোৱাল মুদ্ৰাবাদ আদিৰ ধ্বনিৰে ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে। ইপিনে ৰাইজৰ জীৱন আৰু নিৰাপত্তা সুনিশ্চিত কৰাত চৰম ব্যৰ্থ জলসম্পদ বিভাগ। এই অভিযোগ কৰি শিৱসাগৰ জলসম্পদ বিভাগৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সন্থাই। সোমবাৰে সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই বান গৰাখহনীয়া ৰোধত চূড়ান্ত ব্যৰ্থ হোৱা জলসম্পদ বিভাগৰ শিৱসাগৰ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। ছাত্ৰ সন্থাই শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ মথাউৰি আৰু স্লুইচ গেটসমূহৰ ম্যাদ সন্দৰ্ভত এখন উচ্চস্তৰীয় সমিতি গঠনৰো দাবী উত্থাপন কৰে। শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বান আৰু গৰাখহনীয়া সমস্যা সমাধানত অসম চৰকাৰৰ জলসম্পদ বিভাগ ব্যৰ্থ হোৱাৰ প্ৰতিবাদত আজি সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই আমি শিৱসাগৰ জিলাৰ জলসম্পদ বিভাগৰ শিৱসাগৰ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ৰ সন্মুখত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু এই কাৰ্যসূচীৰ জৰিয়তে আমি বিভাগটোক সকীয়াই দিছোঁ যে জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নিশ্চিত কৰিব নোৱাৰে বিভাগটোৰ যি উদাসীন মনোভাৱ আৰু তেওঁলোকৰ যি ব্যৰ্থতা, এই ব্যৰ্থতাই আচলতে আহিব লগা দিনত আমালৈ অধিক ভয়ংকৰ ভৱিষ্যত কঢ়িয়াই আনিব। আৰু এই বিষয়খিনি সন্দৰ্ভত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ মথাউৰিসমূহৰ সমস্যাৰ সন্দৰ্ভত আমি ইতিমধ্যে যোৱা বছৰৰ 20 নৱেম্বৰ তাৰিখে বিভাগীয় মন্ত্ৰী কেশৱ মহন্তক সাক্ষাৎ কৰি আমি দাবী পত্ৰ প্ৰদান কৰিছিলোঁ। কিন্তু তাৰ পাছতো আজি ইমান দিন উকলি যোৱাৰ পাছত আজি বাৰিষা পৰ্যন্ত বিভাগে কোনো ধৰণৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত আজিৰ তাৰিখত পুনৰ বান আৰু গৰাখহনীয়াই ব্যাপক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। নিউজ ডেস্ক কলন চুপাৰ।